ধুনীয়াকৈ পতা হ'ব লাগে কিছুমান যাবগৈ লাগিব নহয় চবটো দৰি কালে কি হ'ব অফিচ বন্ধ হোৱাৰ কাৰণে সকলো আমি গাঁৱৰ ঘৰত আহিলোঁ গাঁৱৰ ঘৰত আহি ভাবিলোঁ নিজৰ ঘৰতে যেতিয়া পুখুৰী আছে পুখুৰীত মাছ দুটামান ধৰি আজি ভাত সাজক ভালদৰে খাওঁ সেইবুলি ভাবি ওচৰতে থকা দাদা এজনক মাতি আনিলোঁ খেৱালিখন মাৰিবৰ কাৰণে নিজেতো নাজানোৱে মাৰিব দাদা এয়া চাইছে মানে মই বোলো কি কৰিছে ভাবিছে চাগে তাৰপিছত এয়া দাদাক বোলো খেৱালিখন মাৰক দুটামান মাছ আপোনালৈও লৈ যাব আমাকো দুটামান দি যাব সকলোৱে মিলি জুলি এসাজৰ ধুনীয়াকৈ খাম ঘৰৰ ফিচাৰীৰ মাছটো ভাল লাগিব মিঠাটো ধুনীয়া হ'ব সেইবুলি দাদাই ধুনীয়াকৈ খেৱালিখন লৈ এতিয়া মাৰিব আপোনালোকে চাই থাকক কিমাননো মাছ ওলায় আমাৰ পুখুৰীত মাছ আছেনে নাই ধুনীয়াকৈ ফুলিছে বাৰু এইয়া পৰিলে মাছ আছে থকাটো এনেকৈ পতা হ'ব লাগে কিছুমান যাবগৈ লাগিব নহয় চবটো দৰি কালে কি হ'ব আমাৰ এইজনলৈ চাওক মেইনজন টপাজন চুলি তুলি কাটি চিগনা হৈ আছে আহিছে বাৰু মাছ ইমান ডাঙৰ হোৱা নাই তথাপিতো মাছ আহিছে এজন এই গৰু কল পোৱালিকেইটা পেলাই দিয়া হৈছে কমল কাপো আহিছে ধুনীয়া দেখিছে নে কমল কাপ এইটো কমল কাপত কিন্তু কণী আছে কণীটো মেইন কণী থকা কমল কাপটো ধৰিব লাগিব এইটো এৰি দিয়া হ'ব দুটা আছে নহয় এটা হেইতে নাই নাই দুটা এইটো কমল কাপ দিয়ক 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 বাকী আৰু দেখাম ৰ'ব এখনত ইমানেই আহিলে এবাৰত আৰু এবাৰ ট্ৰাই কৰি চাওঁ কি হয় আৰু এবাৰ ট্ৰাই কৰি চাওঁ বুলি ক'লে দাদাই কাৰণ দাদালৈও এটা লৈ যাব লাগিব নহয় তিনিটা ধৰিছেহে আৰু এবাৰ ফুলাটো কিন্তু ধুনীয়াকৈ ফুলিছে দাদাই কিন্তু বৰ ধুনীয়াকৈ মাৰিব জানে দেই খেৱালি নিজৰ পুখুৰীৰ মাছটো ধৰি খাই বহুত মজা লাগে আপোনালোকে বাৰু কোনে কোনে এনেদৰে পুখুৰীত মাছ ধৰি খাই ভাল পায় আৰু কোনে কোনে খেৱালি মাৰিব জানে আপোনালোকে কমেণ্ট কৰি জনাবচোন দেউতাই এইপিনৰ পৰা খেদি দিছে আৰু দাদাই এইপিনে মাৰি গৈছে ধুনীয়াকৈ আৰু মোৰ ভিডিঅ' আপোনালোকে ক'ৰ পৰা চাই তলত কমেণ্ট কৰি জনাই দিব দেই আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় অলপ হ'লেও মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব আমি যিহেতু কমল কাপ ধৰিলোঁ গতিকে কমল কাপ মাছ খাই কোনে কোনে ভাল পায় এবাৰ কমেণ্ট কৰি জনাবচোন এবাৰ দেখোন নাই এটাহে আহিছে যেনে তেনে যাবই লৈছে পিলি মাছ যে হৈ গ'ল মাছ ধৰি ইমানতে দেখাই আছোঁ ৰ'ব কিমানকেইটা পালোঁ এইকেইটা চাৰিটা সেইটো পাঁচটা হ'ব আৰু দাদাই এটা আনিব হৈ যাব দিয়ক ঘৰৰ মাছ এটাই বহুত